नै नं गुमा बियाबाव BPF दोलोनि बिजाथिनि अनगायै गुबुन दोलोआ देरहानो हाया। प्रमद बर' दैदेननाय UPPL दोलोनि सा 120 सोद्रोमाफोरा BPF दोलोआव हाबफैयो। गुमा समष्टि जिकिब नोवारे BPF এর বাইরে। UPPL মোটামুটি ধরক 120 জন, এফালে BJP মোটামুটি ধরক 30-40 জন BJP রানিং এটা মেম্বার মনোয়ার হোসেন তেওঁ জয়েন কৰিলে আজি। बिटिआरआव प्रमद बर' दैदेननाय UPPL सरकार थासेयावबो सरकार गैयि हाग्रामा महिलारि दैदेननाय BPF दोलोखौ मदद होफैदों आरो होफैदों। थारैनो प्रमद बर' दैदेननाय UPPL दोलोआ रायजोनि खामानि मावनायाव फेलें जादों नामा? नै नं गुमा बियाबनि गुवाबारि प्राइमारियाव UPPL आरो BJP हान्जानि मावथि आरो सोद्रोमाफोरा हाग्रामा महिलारि दैदेननाय BPF दोलोनि आसार खान्थिखौ मोजां मोननानै BPF दोलोआव हाबफैयो। जयनिं हाबाफारियावनो BPFनि मिजिं थिग्रा बिजाथि आतास आली, गुमा ब्लक लाइमोन गांखंनि आफादगिरि मन्नब आली आहमेद आरो आब्दुल करीम आहमेदनि नुजाथिनायाव सा 120 निख्रुइ बांसिन सोद्रोमाफोरा BPF दोलोआव आखाइ हमफैयो। गुमा समष्टिটো যেটো আমাৰ গুমা সমষ্টি বৃহৎ এটা সমষ্টি, ইয়াতে আমাৰ তিনিবাৰ আমাৰ BPF জিকিলে। এইটো গুমা সমষ্টি আমাৰ এই সমষ্টিটো ৰিজাৰ্ভ BPF এর আপনি ধৰি লওক। ইয়াতে BJP হওক, UPPL হওক, কংগ্ৰেছও হওক, গুমা সমষ্টিত কোনো যে জিকিব নোৱাৰে এইটো আপোনালোকে জানে ভালকৈ, কাৰণ এইটো কণ্টিনিউ BPF সিট মানে রিজার্ভ সিট এইটো BPF পাব্লিকে এইটো BPF সিট একদম বান্ধি রাখি দিছে। ইয়াতো কোনো কাম নাই, ইয়াত যি আহক আৰু কোনবা আহক ইয়াত সমষ্টিত জিকিব নোৱাৰে, গুমা সমষ্টিত জিকিব নোৱাৰে BPF এর বাইরে। আমার ইয়াতে UPPL মোটামুটি ধরক 120 জন, এফালে BJP মোটামুটি ধরক 30-40 জন BJP রানিং এটা মেম্বার মনোয়ার হোসেন তেওঁ জয়েন কৰিলে আজি। অসন্তুষ্ট হৈ যে BJP UPPL গভর্নমেন্টে আমার BTC একো কৰিব পৰা নাই। রানিং এটা VCDC মেম্বার আমার BPF আহি জয়েন কৰা মানে কি বুঝায়? রানিং সরকারত তেওঁ নেকি VCDC যেটো মেম্বার তেওঁ তো বহুত কাম কাজ কৰিব লাগছিল, রানিং গভর্নমেন্টত আছে তেওঁ বহুত কাম কাজ পাব লাগছিল, কিন্তু তেওঁ কামটো বাদ দিয়ক এটা চুটা খেতি কৰিব পৰা নাই, কোনো এটা মানুহক দুখীয়া মানুহক এটা সহায় কৰিব পৰা নাই। সেই দুখতে তেওঁ BJPৰ নিজৰ সমৰ্থক লৈ মেম্বাৰ নিজে আজি আমাৰ BPF দলত জয়েন কৰিলে। প্ৰচাৰ মানে সব ইলেকশ্যনটো এতিয়ালৈকে কোৰ্ট অফ কণ্ট্ৰাক্ট লগা নাই। আমি দলীয়ভাৱে আমি ঘূৰি আছো, দলীয়ভাৱে আমি দলীয় ভিত্তিবিলাক আমি কাম কৰি আছো, পাব্লিকৰ লগত আমি মিলাপতা কৰি আছো, দলীয় হিচাপে আমি কাম কৰি আছো। এতিয়ালৈকে তো ইলেকশ্যন জাৰি হোৱা নাই, তো গতিকে এতিয়ালৈকে তোৰ প্ৰচাৰ কি হ'ব? পাৰ্টিৰহে কাম কৰি আছো আমি আমাৰ BPF দলৰে। ৰাইজত আপোনালোকে গমে পায় বিপুল সঁহাৰি পাইছো। BPFত মানুহ অহাৰ কাৰণে কণ্টিনিউ আমি জয়েন কৰি আছো। মানে এতিয়া UPPL চৰকাৰে যিখিনি কৰিলে, গতিকে পাব্লিকে ইমান অসন্তুষ্ট। আজি 5খন বছৰ গুচি গ'ল, আমি যিমান BPF আমাৰ যিমান ৰাস্তা ঘাট কালপাত দলং বনাইছে সেইবিলাক আজিলৈকে ৰিপেয়াৰিং কৰিব পৰা নাই। সিহঁতে ৰাস্তা এটা যে ৰিপেয়াৰিং কৰিব সেইটো ব্যৱস্থা নাই, 5 বছৰ গুচি গ'ল। গতিকে পাব্লিকে এতিয়া আগত BPF চৰকাৰ লাগে বুলি পাব্লিকৰ সবৰে মুখে BPF চৰকাৰ লাগে। গতিকে আমি পাব্লিকৰ বহুত সঁহাৰি পাইছো।